হাই বন্ধুসকল, আপোনালোকে ইতিমধ্যে জানে কিন্তু জিঅ'ৰ তৰফৰ পৰা 5 GB কৈ ডাটা লঞ্চ কৰিছে। আপোনালোকে ইমাৰ্জেঞ্চি ডাটা হিচাপে 1 GB কৈ 1 GB কৈ 5 বাৰ ল'ব পাৰিব। প্ৰথমতে আপোনালোকে এতিয়া মাই জিঅ' এপত যাব লাগিব। মই মাই জিঅ' এপত গৈছোঁ। যোৱাৰ পিছত ইপিনে আছে 3 ডট বুলি এটা অপশ্যন, 3 ডট ক্লিক কৰিলোঁ। 3 ডট ক্লিক কৰাৰ পিছত আপোনালোকে চাই আছে প্ৰথমতে মোবাইল, সেকেন্ডত আছে ৰিচাৰ্জ জিঅ' নাম্বাৰ, থাৰ্ডত আছে ইমাৰ্জেঞ্চি ডাটা লোন। আপোনালোকৰ এনেকুৱা যদি নাহে তেনেহ'লে মাই জিঅ' এপটো আপডেট দি ল'ব। মই এতিয়া নিউত ক্লিক কৰি আছোঁ। নিউত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ চাই আছে, ৰিচাৰ্জ নাও, প্লে লেটাৰ, ইমাৰ্জেঞ্চি ডাটা লোন। এতিয়া প্ৰচিডত ক্লিক কৰিম। প্ৰচিডত ক্লিক কৰিব। এনেকৈ ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত এটা ইণ্টাৰফেচ শ্ব' কৰিছে, ডাটা 1 GB এভেইলেবল। আমি কিন্তু 5 বাৰ ল'ব পাৰিম। এভেইলেবল কোৱালিটি 5। মই এবাৰ লোৱা নাই, অকল 5 দেখাই আছে আৰু প্ৰাইচ ইয়াত 11 rupees এনেকুৱা দেখাই আছে। এতিয়া ইয়াত গেট ইমাৰ্জেঞ্চি ডাটা ইয়াত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এতিয়া কিন্তু আপোনাৰ বা মোৰ নাম্বাৰটো এনেকুৱা শ্ব' কৰিব। পিছত 1 GB ডাটা টেল এক্টিভ প্লান এতিয়া এক্টিভ কৰিব লাগিব। এতিয়া এক্টিভ ক্লিক কৰিম। কৰাৰ পিছত অলৰেডি ইমাৰ্জেঞ্চি ডাটা লোন এক্টিভেট হৈ গৈছে। এনেকুৱা এটা ইণ্টাৰফেচ আছে, জিঅ' মোৰ নাম্বাৰটো, টেল এক্টিভ প্লান আৰু ৰেফাৰেন্স ID, ডাটা বেনিফিটছ 1 GB। এতিয়া ইয়েছ কৰি দিম। দিয়াৰ পিছত আপোনালোকে লোনটোতো ইতিমধ্যে ল'লে, এনেকৈ 5 বাৰকৈ লোনটো ল'ব পাৰিব। কেনেকৈ এই টকাটো আকৌ উভতাই দিব, এইটো কিন্তু আপোনালোকৰ মেইন প্লানৰ পৰা কাটি নলয়। আপোনালোকে যেনেকৈ 11 rupees দেখাইছিল 1 GB ডাটাৰ, এনেকৈ 5 বাৰ ল'ব পাৰিব। যদি আপুনি এদিনত 3-4 বাৰ ল'ব পাৰিব। কিন্তু এই টকাখিনি কেনেকৈ মানে ৰিপেমেণ্ট কৰিব, এগেইন তাত যাব লাগিব। এগেইন তাত গৈছোঁ। ইয়াত চাই আছে আৰু আমি কিন্তু এবাৰ লৈছোঁ। ইয়াত চাই আছে এভেইলেবল কোৱালিটি 4 বাৰ, ইয়াত 4 বাৰ আছে 1 GB কৈ। সেইটো আমি তাত নাযাওঁ। গেট ইমাৰ্জেঞ্চি ডাটা তাতো নাযাওঁ। এতিয়া যাম ক্লিয়াৰ ডাউ, ইয়াত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এটা পেজ শ্ব' কৰিছে, এমাউণ্ট প্লেবেল 11 rupees। এতিয়া আমি যিকোনো এটা বেংকেৰ মাধ্যমেৰে বা ডেবিট কাৰ্ড, নেট বেংকিং, ক্ৰেডিট কাৰ্ড, জিঅ' মানি, পেটিএম, ফোনপে, যিকোনো এটাৰ মাধ্যমেৰে আমি টকাটো কিন্তু এতিয়া চেণ্ড কৰিব পাৰিম। ক্লিক কৰাৰ পিছত বন্ধুসকল, এনেকৈ আপোনালোকে জিঅ' লোনৰ পিছত ইমাৰ্জেঞ্চি ডাটা লোন লোৱাৰ পিছত কিন্তু মানিটো আকৌ চেণ্ড কৰিব পাৰিব। সো বন্ধুসকল, ভিডিওটো চাই যদি অলপ হ'লেও ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।